হে বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু এটা আপোনাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দীপ আৰু মই গৈ আছোঁ লাচিত মৈদাম। তো বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো অভ্যাসত গাইজ আমি বেয়া ৰাস্তা আহি ভাল ৰাস্তা পাইছোঁহি। ভাল ৰাস্তা, বলক অলপ স্পীড যাওঁ। তো বন্ধুসকল, এই ৰাস্তাটো গ'লে হ'ব যথেষ্ট দূৰ আমাৰ। তো আমি এটা শ্বৰ্টকাটেদি যাম, বলক এইফালে। বন্ধুসকল, লাহোৰৰ পৰা লাচিত মৈদামলৈ প্ৰায় 8 কিলোমিটাৰমান হয়। তো সেইবাবে আপোনালোকক এটা সৰু ভিডিঅ' দেখাব বিচাৰিছোঁ। ভাই ৰাস্তাটো জাম আছে, কি হয় এতিয়া, যাবলৈ পাওঁ নে নাপাওঁ যোৱাটো নহ'ব ভাই। বন্ধুসকল, ইয়াত কৰি আছে ৰাস্তাৰ কাম। তো এতিয়া এফালেতো যোৱা নহ'ব, তো কি কৰা হয়, উভতি যাওঁ আকৌ। তো বন্ধুসকল, মাৰোতে শ্বৰ্টকাট হৈ গ'ল লং কাট। আকৌ অহা ৰাস্তাতে আকৌ যাবগৈ লাগিব। তো বলক এইটো ৰাস্তাই গৈ থাকোঁ। তো এয়া বন্ধুসকল, আমাৰ মেলেং চাহ বাগিচা। তো ইয়াত কলম দিয়া হৈ আছে। তো বন্ধুসকল, এয়া মেলেঙৰ ভিউ। তো বন্ধুসকল, আমি যাব লাগিব আকৌ এইটো চাইডে সোঁহাতে। ফাইনেলি গাইছ, অলপ ভাল ৰাস্তা পাইছোঁহি। বন্ধুসকল, দাৱনীয়া ধান কাটি আছে। তো বন্ধুসকল, বন্ধ হৈ থকা ৰাস্তাটো যদি আমি অহাহেঁতেন, তেতিয়া আকৌ এইটো ৰাস্তাতে উঠিলোহেঁতেন এইফালে। বলক গৈ থাক। তো বন্ধুসকল, আমি সোমাব লাগিব এতিয়া বাওঁহাতে। তো বলক। তো বন্ধুসকল, লাচিত মৈদামলৈ অহা বহুতো ৰাস্তা আছে। এটা হাইৱেদি আছে। হাইৱেদি গ'লে ৰাস্তাটো অলপ ভাল হয়। আমি আমাৰ ঘৰটো ওচৰতে ন, সেইবাবে আমি গাঁৱলীয়া ৰাস্তাটোৱেদি আহিছোঁ। বন্ধুসকল, একা বেকা ৰাস্তাইদি গৈ আছোঁ লাচিত মৈদামৰ ফালে। বন্ধুসকল, লাচিত মৈদাম নিচেই ওচৰত। তো ফাইনেলি বন্ধুসকল, আমি পাই গ'লোঁ বীৰ লাচিত মৈদাম। তো বন্ধুসকল, এয়া মহাবীৰ লাচিত বৰফুকনৰ মৈদামৰ বাটচৰা। তো ব'লক আমি যাওঁ ভিতৰলৈ সোমাই। তো বন্ধুসকল, সকলোৱে চিনি পায় এইটো কি বস্তু। এইটো ৰজাৰ মহাৰজাৰ দিনত যুদ্ধ সময়ত ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ নাম হৈছে বৰটোপ। তো ব'লক আগলৈ যাওঁ। তো বন্ধুসকল, এয়াই হ'ল মহাবীৰ লাচিতৰ মৈদাম। বন্ধুসকল, দাদাজনে ইয়াৰ লাচিত মৈদামৰ বিষয়ে অলপ কৈ দিব আমাক। ধৰা এনেকৈ এটা কথিত আছে, ধৰা শৰাইঘাটৰ যুদ্ধৰ পাছত তেওঁ বিজয়ছু বুলি আহিছিলে, ৰংপুৰ বিজয়ছু। যিহেতু তেওঁ নৰিয়াগিৰি আছিলে, নৰা সেইটোতে তেওঁ আকস্মিক বিয়োগ হোৱাত তেওঁ নিমাতী ঘাটেদি
লাডুগড় হৈ এই হোলোঙাপাৰাতে তেওঁক সমাধিস্থ কৰা হয় মৈদামত। যিহেতু আপোনাৰ হোলোঙাপাৰা অৰ্থটো হৈছে হাইলুং পাৰ, মানে উচ্চপদস্থ বিষয়াস্থল। ইয়াতে ধৰক বিষয়াসকলে বসবাস কৰিছিলে, সকলো আলোচনা কৰি ইয়াতে দিয়ে। এইটো আপোনাৰ ৰাজঘাট আছিলে আগতে, গোটেই নোৱাৰিলে ডেভেলপটো। আৰু ধৰক লাচিত বৰফুকনৰ তেওঁ বংশ পৰিয়াল ইয়াতে থকাৰ কাৰণে এইটো আপোনাৰ আকৌ সেইকাৰণে কয় মানে পাটমাহত, এইটো পাটমাহত যুগ কয়, পাটমাহতৰ বংশ। পাটমাহতৰ বংশটো মানে লাচিত বৰফুকনৰ লুকাখন একেটা কৈ ধৰে, সেইকাৰণে তেওঁ ইয়াতে মৈদাম দিয়ে। তো বন্ধুসকল, এয়া মহাবীৰ লাচিত বৰফুকনৰ মূৰ্তি। ইয়াত তেওঁৰ বিষয়ে লিখা আছে, আপোনালোকে চাব পাৰে। তো বন্ধুসকল, সকলোৱে জানে নিশ্চয়কৈ জাতীয় বীৰ লাচিত বৰফুকনৰ বিষয়ে, তো বিশেষ ক'ব লগা একো নাই। 1672 চনত এই মৈদামটো তেওঁৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল। তো ব'লক এতিয়া যাওঁ মিউজিয়ামলৈ। তো বন্ধুসকল, এয়া মহাবীৰ লাচিত মৈদামত থকা মিউজিয়াম। তো ব'লক আমি গৈ থাকোঁ মিউজিয়ামৰ ভিতৰলৈ। তো বন্ধুসকল, আমি সোমাই আহিলোঁ মিউজিয়ামৰ ভিতৰত। তো আহোমৰ প্ৰকৃত চিহ্ন অৰ্থাৎ হেংদাং, এটা অবিচ্ছেদ্য অংগ আহোমৰ, তাক দেখুৱাইছোঁ। এইখন হ'ল হেংদাং। আৰু ইয়াত বিভিন্ন ধৰণৰ আছে তেওঁলোকৰ ব্যৱহাৰ কৰা সঁজুলি ইত্যাদি। আৰু এখন হৈছে দোলা, আৰু এইখন হৈছে কাঠফাইধেনু। আৰু ইয়াত বিভিন্ন বস্তুবোৰ আছে, আপোনালোকে চাব পাৰে এইবোৰ। এডাল যোনডাল মাৰি আছে, এডাল নাগমাৰি বুলি কোৱা হয়। আৰু ইয়াত বিশেষকৈ চকুত পৰা বস্তু এইটো মহৰ শিং। বন্ধুসকল, এই মিউজিয়ামত আহোমৰ লগত জড়িত থকা বহুতো সঁজুলি অৰ্থাৎ অস্ত্ৰ শস্ত্ৰ আছে। আৰু এয়া পৰিধান কৰা অস্ত্ৰ। তো বন্ধুসকল, এই মিউজিয়ামটোৰ পাছফালে এটা ডাঙৰ হল আছে, ব'লক হলটোৰ ভিতৰলৈ যাওঁ। তো বন্ধুসকল, এইটো হৈছে হলটো। তো বন্ধুসকল, ইয়াত লাচিতৰ চিত্ৰ এখন টিঙৰ ফলিত অংকিত কৰা হৈছে। তো এয়া হলটো চাব পাৰে। এয়া দীপ ভাই। তো বন্ধুসকল, আমাৰ ইয়ালৈ অহা যথেষ্ট সময় হ'ল। যদি আপোনালোকে চেনেলটোলৈ প্ৰথম আহিছে তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল নটিফিকেশ্যনটো অন কৰি দিব। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।